হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। এতিয়া আচলতে মই কেইটা বাজিছে জানেনে? 8:20। এতিয়া মই ব্লগটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ কাৰণ সৰু সুৰা কিবা কিবি ধেৰ কাম আছিল আৰু বাবাটোৰ লগত লাগি থাকোঁতে যায়। সি দিনটো নাপায় কাৰণে মোৰ লগতে থাকিব বিচাৰে আৰু তেনেকৈ তাক লৈ ভিডিঅ' কৰাও নহয়, মোবাইলটো থাপ মাৰি ধৰে, তাৰপিছত তেনেকেই বেয়া হৈ যায়, মানে কিবা কিবি হৈ যায় আৰু। তথাপি মই এতিয়া দেউতাকৰ লগত আছে ৰিমান। মই কিবা এটা মানে পাকঘৰলৈ আহিছোঁ, চাহ খোৱা হ'ল আৰু ল'ৰাটোকো ৰিমানকো কিবা এটা খুৱাই দিলোঁ। এতিয়া জাষ্ট মানে মই গাখীৰ অকণ ফাটিলে আৰু সেইখিনিকে মই এটা টুইষ্ট দিব বিচাৰিছোঁ আৰু ৰকচোন। গাখীৰ ফাটিলে, এতিয়া মই এইখিনি জুইত বহাম, মানে গেছত বহাম, তাৰপিছত অকণমান চেনি দিম। চাই থাককচোন। ধুনীয়া গাখীৰখিনি ফাটিলে, মই এতিয়া গেছত বহাই লৰাই আছোঁ। এনেই পনীৰ চনীৰো বনোৱা যায়, মই আৰু পনীৰ বনাবলৈ নগ'লোঁ, বেলেগ কিবা এটা বনাই দেখাবলৈ মন গ'ল। ইয়াত মই অলপ চেনি মিলাম, অলপ মানে কি 1 চামুচ মিলাই দিছোঁ, হৈ যাব। এইখিনিকে মই এতিয়া ভৰাই দিলোঁ, খুৱাই পেলাম। এয়া উতলি আছে, এতিয়াও পানী শুকোৱা নাই। পানীখিনি শুকাবলৈ ধৰিছে আৰু এইপিনে অলপ বেয়া বেয়া নিচিনা হৈছে, চেনি অলপ থাকিল, মানে ধুনীয়া হৈছে বস্তুটো। এয়া মই পাত্ৰটোৰ পৰা কাঢ়ি থোৱাৰ পিছত প্লেট এখনত এনে চাইজত থৈ দিছোঁ। এতিয়া আপোনালোকে দুটা সন্দেশ নহয়, এইটো কালাকান, ইমানেই টেষ্টি হয় আৰু ইমানেই টেষ্টি এতিয়াও হৈছে, মানে মই অকণমান জাষ্ট টেষ্ট কৰি চালোঁ, ইমানেই টেষ্টি হৈছে। ইয়াত আপোনালোকে টুকুৰা কৰি পেলাই ফ্ৰিজত থ'ব পাৰে বা ফ্ৰিজত ৰখাৰ পিছতো টুকুৰাটো কৰিব পাৰে, কিন্তু ফ্ৰিজত থ'ব লাগিব ছেটিং হ'বলৈ। ইমানেই টেষ্টি হ'ব, মানে আপুনি নিজে ট্ৰাই কৰি চালেহে গম পাব। এতিয়া মই এইটো ফ্ৰিজত থৈ দিছোঁ। এয়া এগ কাৰী, এগৰ মানে ডিমৰ জোল। এইপিনে এটা কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ, পিঁয়াজ দিম, মানে মই এতিয়া ভাত কেইটামান ভাজি খাম। মই ইয়াত জিৰা গুড়া অকণমান দিছোঁ আৰু অকণমান হালধি দিলোঁ। এই জোলটোৰ পৰাই মই 10-12মান আলু ইয়াত ল'ম। একেবাৰে আলু দিবলৈ মানা কৰে, কিন্তু মই ভাতডাল থাকোঁতে দি লৈছোঁ। এয়া মই ভাত কেইটামান দি দিলোঁ আৰু মই ইয়াত নিমখ অলপ দিম।
অকণমান জালুকৰ গুড়ি দিছিলোঁ মই ইয়াত। খাবলৈ গৈ আছো ভজা ভাত মানে ফ্ৰাইড ৰাইচ, মোৰ ধৰণৰ ফ্ৰাইড ৰাইচ, লগতে পিঁয়াজ দিছোঁ, অকণমান আছে ভেন্দি ভাজি চাইডত আৰু অলপ চচ লৈছোঁ। তেন্তে মই খাই লওঁ।